এইফালে গাইজ মই পূজা কৰি এইফালে যাবলৈ ৰেডি হৈ গ'লো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আজি হৈছে শাওণ মাহৰ তৃতীয়টো সোমবাৰ। তো গাইজ আমি আজি টিলিঙা মন্দিৰ যাম। তো এতিয়া সময়টো হৈছে 3:30 বজাত। মই ৰাতিপুৱাই বলগত আহিছোঁ কাৰণ ইমান ৰাতিপুৱা উঠিলোঁ আজি। আমি সোনকালে ইয়াৰ পৰা 5টা বজাতে ওলাই যাম টিলিঙা মন্দিৰ গাইজ। আমাৰ ইয়াৰ পৰা 2 ঘণ্টা লাগে গাইজ, কিন্তু কি কৰিম গাইজ, বৰষুণটো দি আছে, তাকে চাইছোঁ গাইজ এৰিবনে নাই বৰষুণটো। তো গাইজ আমি ইয়াৰ পৰা সোনকালে গ'লে তাত সোনকালে পাম, সিমান ভিৰ নাপাম বুলি ভাবিছোঁ। তো গাইজ শাওণ মাহৰ যিটো পবিত্ৰ শাওণ মাহ চলি আছে, তো গাইজ বহুত ভিৰ হয় টিলিঙা মন্দিৰ। তো গাইজ আমি যোৱা বছৰ গৈছিলোঁ, বহুত ভিৰ পালোঁ গাইজ। তো সেইকাৰণে আমি সোনকালে অলপ যাম বুলি সোনকালে আজি উঠিলোঁ গাইজ। তো গাইজ বৰষুণটো দিয়ে বেয়া কৰিছে সকলোখিনি। তো গাইজ আজি মই আপোনালোকক কিমান দেখাব পাৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোত জড়িত হৈ থাকিব আৰু শেষলৈকে চাই থাকিব। তো গাইজ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এইফালে গাইজ আমাৰ বেটীজনী শুই আছে, চকচোন ইমান ধুনীয়াকে। এতিয়া উঠা নাই, অলপ পাছত জগাই দিম। 4:30 হ'ব, এতিয়া 4:25। এতিয়া গাইজ 4:30 হৈছে, চকচোন গাইজ অলপ পোহৰ হৈ আহিছে আৰু বৰষুণটো এৰাই নাই। এতিয়া গা পা ধুব লাগিব গাইজ। এইফালে গাইজ মই ঘৰতে পূজা দিবলৈ বস্তুবিলাক যোগাৰ কৰি লৈছোঁ। এইফালে গাইজ মই পূজা কৰি আছোঁ আৰু এইফালে বৰষুণো অকণমান দি আছে, দেখিছেনে আপোনালোকে, টিপিক টাপাককৈ পৰিছে। মই যিহেতু পূজা কৰি আছোঁ, মই এইফালে গাইজ মোৰ পূজা কৰা হৈ গ'ল আৰু ময়ো ৰেডি হৈ গ'লোঁ। তো গাইজ এইফালে আমি যাবলৈ ওলালোঁ। এইফালে হাজবেণ্ডে ওলালে, বেটীও ওলালে। তো আমি ৰাতিপুৱাই যাম বুলি ভাবিছিলোঁ 5টা বজাত, কিন্তু বৰষুণটো এৰাই নহ'ল। তো আমি যোৱাটো দেৰি হৈছে, এতিয়া বজিছে 6:30। তো আমি এতিয়া যাম আৰু। তো সোনকালে যাম বুলি কৈছিলোঁ, কিন্তু নহ'ল আৰু সোনকালে যোৱা, বৰষুণটো দিয়ে বেয়া কৰিলে। তো গাইজ চাই থাকিব আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। আমি টিলিঙা মন্দিৰ গৈ আছোঁ। গাইজ বৰষুণ অলপ আহিছে, তো বাটতে আমি ৰেইনকোট লগাই ল'লোঁ। তো গাইজ আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো গৈ আছোঁ। তো এইফালে গাইজ আমি গৈ আছোঁ, কিন্তু আমি ইমান স্পীড যোৱা নাই কদে। ভিডিঅ'টোত আমি স্পীড কৰি দিছোঁ, সেইকাৰণে স্পীড দেখাইছে। হে গাইজ আমি ফাইনেলি আহি পাই গ'লোহি বৰদুবি। এতিয়া সময়টো হৈছে 9টাত পালোহি আৰু আমি পূজাৰ বস্তু সামগ্ৰীবোৰ লৈ ল'লোঁ। আৰু গাইজ এতিয়া বৰষুণটো এৰিলে
তো গাইজ আমি ভালে ভালে ভগৱানৰ কৃপাত আহি পালোহি। তো গাইজ এইফালে আমি লাইন পাতিছোঁ, কিন্তু ইমান ভিৰ হোৱা নাই গাইজ। এয়া চাইছেনে বাৰু, ইমান ভিৰটো পোৱা নাই। এইফালে গাইজ আমি পানী ঢালি দিলোঁ আৰু এইফালে আমি চাকি জ্বলাবলৈ আহিলোঁ। এইফালে গাইজ চাওকচোন বাৰু, ইমান দীঘলীয়াকৈ লাইন লাগিছে একেবাৰে গেটৰ মুখলৈকে। গাইজ আমিতো ইমান দীঘলীয়া লাইন নেপালোঁ, কাৰণ আমি সোনকালে আহিলোঁ আৰু যিহেতু বৰষুণ দি আছিলে, মানুহ ইমান কম আছিলে। এতিয়া অলপ ৰ'দ দিছেতো, মানুহ ভক্ত বহুত আহিছে, এতিয়া ভিৰটো বেছি হৈছে গাইজ। আমি যোৱা বছৰ আহিছিলোঁ, বহুত দীঘলীয়া ৰ'ল পাইছিলোঁ লাইন পাতিবলৈ, 2 ঘণ্টামান লাগিলে। তো গাইজ আমাৰ ইমান প্ৰব্লেম নহ'ল, আমাৰ সোনকালে হৈ গ'ল পূজা কৰা। সেই গাইজ এতিয়া আমাৰ পূজা কৰা হৈ গ'ল, আমি এতিয়া ওলাইছোঁ, আমি কিবা কিবি লৈ ল'লোঁ গাইজ, আমি এতিয়া গৈ আছোঁ। হে গাইজ, এয়া হৈছে দুলীয়াজানৰ অইল টেংক। অকণমান আপোনালোকক দেখাই দিছোঁ দৃশ্যটো চাওক। হে গাইজ, আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ গাইজ। যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিলে চাই তেন্তে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।